আচলখনত বস্তু এইফালৰ পৰা আহিছে আকৌ চাৰিপিনি ন যাবা ৰ জান আহিলে কোনে যায় জানৰ লগত যায় আহিব ৰ জান আহিব ৰ কঠিয়া বহুত হয় গলিটো আছে এতিয়া কোনে কি কৰিলে এতিয়া তেওঁলোকেও গম নাপায় সেইটো তেওঁলোকেও এতিয়া ভাবি নাপায় নহয় ন আচ্ছা প্ৰথমে চাউণ্ড এটা হ'ল ঠিংকৈ চাউণ্ডটো হৈছে তাৰপিছত আমি দৌৰি আগপিনে দৌৰিঙত আমি বহি চাহ খাই আছিলোঁ চাহ খাই থাকোঁতে পটককৈ গ'লোঁ চাউণ্ডটো হোৱাৰ কাৰণে চাব গ'লোঁ চাই গৈ দেখিছোঁ যে মানে টেবুল ফুটা কৰা আছে তাৰপিছতে এইটোতো কিহে ফুটা কৰিলে আমিতো ধৰিব পৰা নাই তাৰপিছতে মই ক'লোঁ কোনোবাই কেটেপা মাৰিছে নেকি তাৰপিছত মোৰ জাগৰাকীক ক'লোঁ তুমি আগপিনে যোৱা মই পিছফালে যাওঁ মই দৰ্জা খুলি চিধাই চাব গৈছোঁ কাকোৱে দেখি নাপালোঁ তাৰপিছতে তাইও চালে আগপিনে সেইফালেও মানে নাই তাৰপিছত আমি ভাবিছোঁ ওপৰত কিবা মানে হেৰি কৰিছে ওপৰ পিনেতো তেনেকুৱা চাউণ্ড কেও অহা নাই তাৰপিছতে চালোঁ চাই মেলি গোটেইখনে ল'ৰাকেইটা চালে ল'ৰা ছোৱালীজনী চাইছে চোৱাৰ পিছতে মানে দেখিলে যে মানে গুলিটো দেখিছোঁ আৰু তলত পৰি আছে চিলিঙত ফুটা কৰিছে আপোনাৰ টিং ফুটা কৰি চিলিং ফুটা কৰি আপোনাৰ ডাইনিং টেবুল ফুটা কৰিছে সৰু কথা নহয় 10 মিনিটৰ আগত ল'ৰা ছোৱালীকেইটাই ভাত খাই উঠিছে যদি তাহাঁতি খাই থাকিলে হয় তেতিয়া মানে তো মানে ডাঙৰ এটা মানে হেৰি হ'ল হয় আজি মানে হয়তো আমাৰ মাজত নাথাকিলে হয় দুটাৰ ভিতৰত কোনোবা এটা মানে ইমান মানে হেৰি হৈছে 3:30 হৈছে এতিয়া আমি ব্যৱস্থা কৰিছোঁ যে মানে থানাত হেৰি কৰিছে খবৰ দিছে এতিয়ালৈকে আহি পোৱা নাই পিছে আমি গোটেইখিনি বহি ইয়াত মানে ড্ৰয়িং ৰুমত চাহ খাই আছিলোঁ চাহ খাই থাকোঁতে মানে শব্দটো শুনিছোঁ আৰু ডাঙৰকৈ শব্দটো হৈছে এতিয়া ক'ত কি কৰিলে উঠি গৈ চাইছোগৈ মানে একো দেখি পোৱা নাই ল'ৰা ছোৱালীজনী দেখা গৈছে ওপৰফালে ফুটা দেখোন আমি চাইছোঁ গ্ৰিলৰ ফালেদি মানে হেৰি আহিলে কোনোবাই শিলগুটি মাৰিছে শিলগুটি বিচাৰিছোঁ শিলগুটি নাই তাৰপিছত ল'ৰাটোৱে দেখিলেগৈ যে তলত গুলি নিচিনা এটা পৰি আছে সেইটো গুলিয়ে হয় বোলে তাৰপিছত তেতিয়া সেই চাইছোঁ তেতিয়া আমাৰ ভয় লাগিছে আৰু কি কৰোঁ কি নকৰোঁ খবৰ দিছোঁ আমিতো চিনি নাপাওঁ গুলিটো কিয় হয় কি যে বন্ধুকৰ বুলিয়ে হ'ব কিমান সময়ত হৈছিলে 3:30 হৈছে এনে কাৰোবাক কিবা এনেকুৱা সন্দেহ কৰে নেকি যে নাই সেইটোতো আমি নাজানিম ন কাৰ ঘৰত কি আছে সেইটো নাজানো তাৰপৰা হেৰি আৰু কি কেনে খবৰটো দিব গৈছে যেতিয়া ইমান ডাঙৰ কথা এইটো বন্ধুকৰ বুলি হয় নাই এনেই পাথৰ চাথৰ পৰা হ'লে কথা নাছিলে বন্ধুকৰ বুলি কালে মানুহলেই মাৰিছিলে নে ক'লৈ মাৰিছিলে যদি ল'ৰাকেইটা উঠি নাহিলে তাৰপিছত কোনোবা এটা গাত লাগিলে হয়